হেল্ল' গাইজ, মই বিদ্যুৎ কুমাৰ পৰা আজি মলয়বাৰীৰ ৰাস চাবলৈ আহিছোঁ। তো চাই থাকিব আপোনালোকে। এইটো মানে এনেই লাইট গেট, এইটো মেইন গেটটো নহয়, মেইন গেটটো অলপ আগত আছে, পাৰ্কিং আছে। তো সেইটো কাৰণে মানে গাড়ী যাব নিদিলে, আমি এইখিনি খোজকাঢ়ি আহি আছোঁ। গেট মানুহ বেছি হয় আৰু চাব আজি শনিবাৰ লাগে মানুহ প্ৰথমে এইফালৰ পৰা মূৰ্তিবিলাক চাই গৈ থাকোঁ আৰু ইয়াতে মই এই বুলি ভাবিছোঁ, এই বুলি ভাবি কেনে হাঁহি আছোঁ। বেলেগ ছোৱালী মানুহ নহয় মানে নহয়, মই এইফালে মন কৰি স্বচ্ছ ভাৰত দেখাইছে আকৌ মানুহ জ্বলি থকা দেখিছে। এনিমেশ্যন নিচিনা বনাইছে আৰু বিশ্বকৰ্মা দুটা কোন আছিল? হনুমান, সৰস্বতী মা, তাৰপিছত মহাদেৱ, এইফালে বিষ্ণু দি আছে আৰু বনাই আছে। ভাল লাগিছে এইবাৰ, মানে অলপমান ভাল পাইছে নাথাকিলেও মানে আমি তেওঁলোকৰ শলাগ লৈছোঁ। আৰু এই চেগতে আমাৰ সমিতিৰ ফালৰ পৰা ৰীমা শৰ্মা মানে মেইন হেৰিটো মণ্ডপটো পূজা চূজা কৰে, সেৱা কৰে আৰু এই উঠি অহা প্ৰজন্মৰ জীৱনৰ উত্তৰণৰ বিভিন্ন পন্থা থাকে, আৰু তাৰে এটি আমি সামান্য এটা প্ৰচেষ্টা হাতত লৈছোঁ সমিতিৰ জৰিয়তে, আৰু তাৰে পৰিচয় আপোনালোকে সন্মুখত পালেই। আৰু পৰৱৰ্তী সময়ত আমি এনেকৈ আগুৱাই যাবলৈ যত্ন ভাল মানে কি আৰু ভালে হৈছে, বেলেগ থাকিলে মানে অলপ বেছি ভাল লাগে আৰু এনেকৈ আৰু গোপী কাপোৰ চুৰ কৰা এইটো কি আছিলে, কিবা আছিলে এইটো উৰল কিবা কৰা ভাগি দিয়ে পুতল নাম কৰি আছে নেকি। আমাৰ আজিৰ বিচাৰণৰ দায়িত্বত থকা শ্ৰীকৃষ্ণ মৰমৰ সঞ্জীৱ দাস বাসুদেৱ খেল হৈ আছে আও
বাল্টিংটো মানে বলটো ৰখাব পাৰিলে মানে 10 টকা 12 টকা দিয়ে মই মুঠতে এটা পাইছিলোঁ ফাৰ্ষ্ট টাইম বনাইছোঁ গাইজ বেয়া নাপাব মই এনেকৈ আচলতে মানে বনাই পোৱা নাছিলোঁ প্ৰথমবাৰ চেষ্টা কৰিছোঁ যদি ভাল পাই লাইক মাৰি দিব বেয়া পালে ডিছলাইক মাৰি দিব ধন্যবাদ